ঐ মই এইটো যে ৰাজধানী এক্সপ্ৰেছখন নামিছোঁ তই ক'ত আছ এই মইতো পিছফালে বে পিছফালে কৃষ্ণ আহি পাইছোঁ আৰু কিমান হ'ল দাদা দাদা 100 টকা দিলে হ'ব কমাওক অলপ এইকণৰ পৰাহে আহিছোঁ আপোনাৰ 20 টকা এটা দেচোন তই আহি পাইছহিহে পইচা খুজিব হ'লেই নে মোৰ পৰা হ'ব নালাগে দে লওক ৰাজধানীত আহিলোঁ বুলি দিছোঁ আৰু অবিনাশক ফোন লগাইলি নি ফোন কৰিছোঁ ৰিচিভে কৰা নাই মানুহটো কি বা কৰি আছে ই ঐ ক কি ইমান সময়ৰ পৰা ফোন কৰি আছোঁ কাৰ লগত মৰি আছ তই কাৰো লগত নাই মোৰ মই ৰুমতে আছোঁ কালিৰ পৰা মোবাইলটো বেয়াও চ' তোৰ মই ৰিচিভ কৰা নাছিলোঁ বাবা ৰুমৰ ভিতৰত সোমাই থাকিব নালাগে তোৰ মই বাহিৰতে আছোঁ জল্দি ওলাই কি ক'ত আছ আবে তই এনেকৈ ভয় খাইছ যে মই তোক চৰকাৰ এগেইনষ্টত কিবা ক'বলৈহে গৈছোঁ ওলাই ভিতৰ মানুহ মই ৰৈ আছোঁ বে ৰ গৈছোঁ এইটো বেয়া চাগে বে মাথা বেয়া কৰি দিছে বে এই লগৰ দুজন আহিছে বাহিৰত ৰখি আছে কি লগৰ দুজন আহিছে বাহিৰত ৰখি আছে এনেকে দেখিলে কি বুলি ভাবিব মোক কি বুলি ভাবিব এইবিলাক চব তোমাৰ কাৰণে হৈছে মই কৈ আছিলোঁ নাহোঁ বুলি মোক জবৰদস্তি ইয়াতে টানি লৈ গৈছা এতিয়া কি হ'ব কিনো চিঞৰ বাখৰণ কৰি আছা মোৰ লগৰ দুজন আহিছে পুলিচ অহা নাই নহয় কৈ দিম সঁচা কথা দিছ ইজ ৰিয়া মাই গাৰ্লফ্ৰেণ্ড মাই গাৰ্লফ্ৰেণ্ড হাৰামি একদম লাজ চৰম নাই ন নিজেতো বাচি যাবা মোৰ কি হ'ব মোৰ ইজ্জতৰ কি হ'ব শুনা তুমি ক'বা যে মই তোমাৰ বা হয় গুৱাহাটীত আহিছোঁ এক্সাম দিবৰ কাৰণে বুজিলা বা কিবা অত নালাগিবনে একো অত নালাগে যিটো কৈছোঁ সেইটো কৰিবা নহ'লে ব্ৰায়ান এডামছ আৰু কেটি পেৰী কিয় কৰিছা তুমি ইমান দেৰি সোনকালে আহা ওলাই কৰি তোমাৰ দুৱাৰ মুখত আমি আছোঁ পৰি ৰ গৈছোঁ এইখন ভাঙিয়ে পেলাও নেকি বে দয়াক চিঞৰটো মাৰিয়ে দিওঁ নেকি দয়া তুমি ইয়াতে শুই থাকা মই সিহঁতক গৈ লৈ আহোঁগৈ আৰু মই ক'ম তুমি মোৰ বা হয় ইয়াত এক্সাম দিব আহিছা চ' মোৰ ৰুমত আছাহি আৰু তেতিয়ালৈকেতো তুমি নিজৰ ৰুমত গুচি যাব পাৰিবা আৰু শুনা একদম খেলি মেলি নকৰিবা কিন্তু মোক একেবাৰে নিজৰ ভাইটি টাইপ বিহেভ কৰিবা ঠিক আছে কৃষ্ণ আৰে ই নুখুন্দিয়ালে যে ই চেঞ্জ হ'ল বে আমি খুন্দাটো মাৰিলোঁ আৰু অহাৰ আগত ফোন এটাতো কৰিব পাৰ ফোনটো তোক কৰিছোঁৱেই তোক কি একমাহৰ আগত ক'ম নেকি আমি আহিম বুলি আৰু এইটো কি তোৰ বাপেৰৰ ৰুম নি যে আমি আহিলে ফোন কৰি ল'ম তই বেয়া পাইছ যেতিয়া আমি যাওঁগৈ বল ভিতৰলৈ আৰে বহিয়া তই নকলেও বহিম আহা অবিনাশ বহুত দেৰি মূৰত বিচনা পাইছোঁ মই এইফালে ঠিক আছোঁ বঢ়িয়া আহা শুই লোৱা এই যা চাহ বনা ৰচো আহি পাইছহে ভৰিয়াতকেইটা ধুই ল ভাগৰ লাগি গৈছেগৈ ভগৱান যে সংসাৰ গোটেই বেয়া কাম পৰা কৰিবি এতিয়া আকৌ ভগৱানৰ ফটো ৰাখিব আহিছে কৃষ্ণ শিৱহেচোন জয় বাবা ভোলানাথ আৰু কিবা ওলাব চাগে চাহ বিচাৰ এয়া চিগাৰেটৰ বাকচ এষ্টে ভগৱানৰ ফটো ৰাখে তাতনো কি চকীতে কৰিছ এইফালে ৰুমটো ইমান লেতেৰা দেখিছোঁ যে ৰুমমেট নতুন হ'ল বে
বম লেতেৰা সি এনে বৰ চফাটো সি অলিম্পিকত প্ৰাইজ পাইছিলেতো তই আৰে সেই নবেল প্ৰাইজ পাইছোঁ ন মই যা যা চাহ বনাই দে লেকচাৰ মাৰি দিব নালাগে এই ৰাতিপুৱা কামুৰি থাকো দেই চাহ খা চাহ একো খোৱা নাই যাচোন যা বেয়া ঠাণ্ডা দেই পিছে তেজপুৰতকৈ কম ঠাণ্ডাটো অলপ কম এই চাহ বনাবলৈ গ'ল নি অঁ গৈছে বনা পূৰা আদা দি দিবি দেই ৰহ কৈ আছোঁ ৰ অ' হাই মই প্ৰীতম হা হাই দিছ ইজ ৰিয়া মাই গাৰ্ল ছিষ্টাৰ গাৰ্ল ছিষ্টাৰ মানে বা হয় পেহীৰ ছোৱালী হৈ যায় সেইকাৰণে গাৰ্ল ছিষ্টাৰ আৰে চবৰে বা দেখোন ছোৱালীয়ে হয় অ' হাই মই অভিনৱ হা হাই ঠিক আছে তোমালোকে অলপ কথা পাতা মোৰ অলপ কাম আছে বাই ঠিক আছে সঁচা কথা ক কিবা নহয় কিবা এটাতো গড়বড়ি আছে কাৰণ জেমছ বণ্ডৰ গোটেইকেইখন চিনেমাৰ ট্ৰেইলাৰ মই চাইছোঁ আৰু মোৰ ডিটেক্টিভ দিমাগে কৈছে যে কুস্তা গড়বড় হে আৰু বাবা মই কিন্তু CID চব এপিছ'ড চাওঁ তাকো ৰিপিটত আৰু মোৰ CID মাথাই কৈছে তই আমাৰ পৰা নিশ্চয় কিবা লুকুৱাইছ প্ৰথম কথা দুয়োটাই মোৰ চাৰিওফালে ঘূৰিব বন্ধ কৰ আৰে তহঁতক মই কৈছোঁ দেখোন তাই মোৰ বা হয় বুলি যদি তহঁতে মোক বিশ্বাসে নকৰ যা তাই সুধি আগে অ'কে বাদ দে এতিয়া নালাগে আমি সুধি লওঁ ন এই বাদ দেচোন পাছত সুধিম তই বুজিছ মোৰ এনেও লগা নাই কোনোবা বেলেগ ছোৱালী হ'ব আৰু বাবাৰ ইমানো টিকাত দম নাই যে বেলেগ ছোৱালী ৰুমত সোমাই থাকিব এই বাদ দে বাৰু আচ্ছা এই বিপ্লৱ ক'ত গ'লো মানুহটো না ফেচবুকত অনলাইন আছে না হোৱাটছএপত আছে ক'ত আছে মানুহটো আৰে আজিকালি এইটো বিপ্লৱ ছাৰ ওচৰৰে সেই প্ৰাইভেট স্কুল এখনৰ অংক মাষ্টাৰ আৰু আজিকালি সি কবিতা চবিতা লিখিব বাদ দিলে সেই কবিতাবোৰকে মানে সুৰ দি গান বনাইছে এই শুনিছোঁ সি বোলে গানৰ ভিডিঅ' এটাও বনাব সেই পংকজ লেংটি নে চেংটি তাত বোলে হিৰ' গান বিপ্লৱ গান অ' তেনেহ'লেচোন ময়ো গান গাব পাৰোঁ ছুপাৰ হিট আছামিজ ছং বাই প্ৰীতম গগৈ আৰে সেইটোনো কি ডাঙৰ কথা আজিকালিতো চবেই গান গাব পাৰে দেখা নাই ইউটিউবত কিমান গানৰ ভিডিঅ' নাই ময়ো গান গাওঁ বুজিছ বাবা, তোমাৰ সেই মাতটো তুমি গান গাব নালাগে এই যাচোন যা চাহ বনা যা মনে মনে খাচোন মনে মানে খাব নোৱাৰ নেকি তই হা চাহটো পূৰা ফিল কৰি খাব লাগে ফিল কৰি তই চাহ খাইছনে বাবা আচ্ছা ৰিয়া বা হা তুমি এটা কি এক্সাম দিব আহিছা শ্লিপ শ্লিপ কি এইটো এনেকুৱা এক্সামটো মই আগতে শুনা নাই নতুন নি মানে ষ্টেট লিটাৰেচাৰ এক্সামিনেশ্যন ফৰ এম্পাৱাৰমেণ্ট হা এম্পাৱাৰমেণ্ট নতুন চাগে আচ্ছা মানে কেনেকুৱা টাইপৰ জব পাম মানে এইটো এক্সাম কৰিলে কেলৈ ইমানকৈ নহয় মানে তেতিয়া ময়ো দিব পাৰিম ন পিছলৈ সি আকৌ এক্সাম দিব যায় যা নহ'লে তই তাইৰ লগতে শ্লিপ এক্সাম দেগে ঐ সেইবোৰ বাদ দে মই অলপ আগত বিপ্লৱক মেছেজ দিছিলোঁ সি আহি আছে বোলে মজ্জা তাক তেতিয়াহ'লে ঠিকছে কামোৰ দিব লাগিব দেখা যাব আহি লওক সি ঐ তোৰ শিখাৰ কি খবৰ কোন শিখা গম নোপোৱা নি তুমি ইয়াৰ শিখাৰৰ আজি গাৰ্লফ্ৰেণ্ড আছিল তো হাই ছেকেণ্ডেৰীত আছিল মানে এতিয়াও আছিল চাগে ই আজিকালি নকয় আমাৰ কথাবিলাক এই একো নহয় বা আমাৰ লগৰ নিচিনাই ন বা কোৱাচোন কোৱা ময়ো জানো তাৰ আছে এই মজা ইয়াৰতো তামাম প্ৰেম কাহিনী আমি হাই ছেকেণ্ডেৰী একেলগে আছিলোঁ বা কি প্ৰেম তাৰ হে মনে মনে থাক না এই কিয় মনে মনে থাকিব অভিনৱ কণ্টিনিউ কৰা এইটো মোক আজিলৈ কোৱাই নাই নহয় একচুৱেলি বা আগত ক'বলৈ অলপ প্ৰব্লেম হয় ন গাৰ্লফ্ৰেণ্ড হোৱালে ক'লেহেঁতেন চাগে হে মই কাপকেইটা ধুই আহোঁ নেকি কাপ ধুব নালাগে বহাচোন অলপ ব অলপ বহ কাপ পিছত ধুবি অভিনৱ তুমি কণ্টিনিউ কৰা আচ্ছা কি কৈ আছিলোঁ অঁ আমাৰ শিখাৰ কাহিনী নক'বা আৰু এহেঁতৰ যি প্ৰেম কাহিনী
কলেজত নাজানিবলগীয়া মানুহ নাছিল কলেজৰ ক্লাছৰুম কেণ্টিন বাইক ষ্টেণ্ড বাথৰুম নহয় মানে কিন্তু বৰ ধুনীয়া প্ৰেম কাহিনী আহিছিলে সিহঁতৰ কিন্তু আমি অস্কাৰ পাব বুলি ভাবিছিলোঁ এবছৰ আগত যেতিয়া গল্ডেন জুবলি গৈছিলোঁ ই বৰ ৰোমেণ্টিক হৈ পৰিছিল মানুহটো ৰাতি কোৱাৰ্টাৰ এটা মাৰিহে শান্তি পাইছে ৱাও ইমান প্ৰেম আৰু কি কৰিছিলে আৰু বাবা এহেঁতৰ প্ৰেম কাহিনীৰ কাৰণে গোটেই কলেজৰ ওচৰৰ ৰেষ্টুৰেণ্টৰ মালিকবোৰ ধনী হৈছিল এহেঁতি কাজিয়া লাগিলেহে ৱাইন শ্বপৰ মালিকবোৰ ধনী হয় তাৰপিছত কি হ'ল তাৰপিছত কি হ'ল বৰ বিশেষ গম নাপাওঁ একচুৱেলি ইও কোচিং কৰিব গ'ল ময়ো বিবৰত এডমিশ্যন ল'ব গ'লোঁ যে তাৰপিছত আকৌ লগ পাওঁতেহে গম পাইছোঁ বহুত দিনৰ পিছত এহেঁতৰ বোলে ব্ৰেকআপ হ'ল পিছে তুমি সেই ইয়াৰ ভনীয়েকুলা কেছে জানানে নাই সেয়ে আৰু তহঁতৰ পাতিবলৈ বেলেগ কথা নাই নেকি আচ্ছা আচ্ছা এই টাইমটো চাচোন যাব লাগে নি আকৌ এই আমাৰ এই মাষ্টৰক লগ কৰিব লাগে নহয় যাব যাব ওলা ব'ল ওলা নহ'লে মাষ্টৰক পিছত কেতিয়াবা কম দিয়া কৈ আছোঁ গুৱাহাটীত বতৰৰ ভৰসা নাই বুজিছ ৰাতিপুৱা ঠাণ্ডাত কঁপি আছিলোঁ এতিয়া আকৌ ৰ'দহে দিছেচোন ময়ো এডাল এনেই লগাই আহিলোঁ বে গৰমহে উঠিছে এতিয়া ঐ তই যে ক'লি কাম আছে কি কাম আছে আমাৰ এই এনেই কৈছিলোঁ বা আগত লেবেল এটা মাৰি দিলোঁ না তোৰ কাম নাই আৰু ফটোৱা এটা কাম কৰোঁ ঠিকছে দবাই আহোঁ ব'ল ভালকৈ ব'ল, ব'ল। সিহঁতৰ ৰুমত কি খাব পাম এনেও পাত্তা নাই পইচাই নিদিলোঁ নহয় এই সদাগৰৰ পুতেক থাকোঁতে তই টেনশ্যন ল'ব লাগে বুজিছ নাই ব'ল আজি বঢ়িয়া। ঠিকছে দবাই খুৱাম তোক ব'ল ঐ মোৰ অলপ পাতল পাতল লাগিছে যে আজি এই ৰাতিপুৱা তই হাগি আহিছিলি না হেই নহয় ময়ো পাৰ্চটো এৰি থৈ আহিলোঁ নেকি নেকি নহয় সঁচাকৈ থাকি আহিলে কেনেকৈ খাবি এতিয়া তোৰ পইচা নাই মোৰ পইচা নাই খাবলৈও মন গৈছে ভোকো লাগিছে ঐ ঐ ভগৱানে আমাক চুনা লগাব নোৱাৰে বুজিছ এইটো চা কুলদীপ তেনেহ'লে আজি টুপিটো তাকে পিন্ধাই দিওঁ সিচোন টুপি এটা পিন্ধিয়ে আছে আৰে আমাৰ অসমীয়াৰ নিজৰ টুপিটো জাপি আবে ফকতে আমি এইটো কেলেই কৰ বে তুমি হেৎ। আৰে তুমি বুজিবলৈ চেষ্টা কৰা না সদায় সদায় আৰে হেৎ তেৰিকা, তুমি মানে এই বাদ দে থোৱা কুলদীপ বৰ কুল আকৌ মানুহটো কুল আৰু দীপ একেলগে যে আজি এই কেলা বাহ খাই গ'লো বে কি হ'ল তোৰ খবৰ খাতি ক আবে চাকৰি তাকৰি নাই এইফালে ঘৰৰ পৰা প্ৰেছাৰ গাৰ্লফ্ৰেণ্ডে যোৱাকালি ফোন কৰি কৈছে ব্ৰেকআপ দিব বোলে আবে আজিও পইচা বচাবগৈ আধা পৰ্দা খাইছোঁ বে তোক চাকৰি লাগে তই দিবি চাকৰি হে আৰে তাকেই ক না আবে চৰকাৰী চাকৰিটো বাদেই দে প্ৰাইভেট চাকৰি এটা পাবলৈ নাই ইণ্টাৰভিউ দি এই চেণ্ডেল খিচি গৈছে তুমি নাজানা হে কত চাকৰি দিলোঁ আমাৰ যে পল্লৱ হা। চাকৰিটো কোনে দিয়া আমি সিচোন পেপাৰটো এড পাইছিল আৰে পেপাৰখন কোনে দিয়া আমি দিয়া তো চাকৰিটো কোনে দিয়া আমি দিয়া হ'ল ন আমাৰ যে বিপ্লৱ ৰাস্তাত পোষ্টাৰ বিলাক আগত তাক চাকৰি কোনে দিলে আমি দিয়া সিচোন 3 বছৰৰ পৰা প্ৰিপেয়াৰ কৰি আছিল লিংক কোনে দিছিলে চাওঁ দে এফালে ঐ এই ইয়াক কিবা এটা পষ্টত ভৰাই দিওঁ বুজিছ ইৰিগেশ্যন দিয় নে কোনটো দিয় ইলেক্ট্ৰিচিটি নহ'লে ফৰেষ্ট কিবা এটা ভাল হ'ব ইয়াৰ ফৰেষ্টে ভাল হ'ব ঠাণ্ডা মণ্ডা মানুহ নহয় এই চুলঅলপ ফুটা লগাচোন কি পোষ্ট খালি আছে সুধ ভাই কিবা এটা মিলাই দে না এই চাহ এতিয়া বিজি হ'ব চাগে ভৰাই থৈ দিওঁ পিছত চাওক ভালকৈ কৈ ইয়াক হেল্প কৰিব পাৰিলে নিজেও ভাল লাগিব বুজিছ লগৰে লওঁ আৰু ব'ল কিবা এটা খাই বৈ কথা পাতো ব'ল 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 কিনো কৰি আছে তাত কিনো কৰি আছাহি ইয়াত তলত ইমান বিচাৰি ফুৰিছোঁ ইয়াত কেনেকৈ বহি আছা অ' ইয়াত বহি থাকিব নালাগে বলা ভিতৰলৈ যাওঁ মই নাযাওঁ আৰে কোনোবাই দেখিব কি ক'ব ন দেখক তুমি মোক কোৱা কিয় নাছিলা যে শিখা নামৰ এজনী তোমাৰ গাৰ্লফ্ৰেণ্ড আছিল বুলি আৰে সেইটোতো মোৰ পাষ্ট হয় ন আৰু পাষ্টত কিয় লাগি আছা তুমি আচ্ছা কিয় নালাগিম কিয় নালাগিম মইতো মোৰ বিষয়ে তোমাক চব কথা কৈছিলোঁ চব মানে চব তোমাৰ এতিয়াও কিবা চক্কৰ চলি আছে চাগে আৰে ডাৰ্লিং তোমাৰ শপত তাইৰ লগত মোৰ এতিয়া একো ৰিলেশ্যন নাই শপত চপত নাখাবা
এনেই মোৰ গাছা ভাল লাগি নাথাকে আৰু ৱেইট মোক আজিলৈ কোনো এখন ৰেষ্টুৰেণ্টত লৈ গৈ নাপালা ৰেষ্টুৰেণ্ট বাদেই দিয়া এই কাষৰে বিহাৰী ৰেষ্টুৰেণ্টত পৰঠা এখন খুৱাই নাপালা আৰু তাই KFC য়েল্লো চিলি আৰে আমাৰ ধেমাজিত কেপচি চেপচি একো নাই একদম চুপ থাকা চুপ মানে চুপ তুমি কি কৈছিলা মদ বোলে চুয়ে পোৱা নাই হা আৰু ইহঁতে কি কৈছিলে ৰাতি দিনেই পাৰ্টি মদ আহিছালা আৰে সিহঁতিতো তোমাক মোৰ বা বুলি ভাবিছে ন সেইকাৰণে কামোৰ দি আছে আচ্ছা আজি চব কথা কৈ দিম ৰ'বা খবৰদাৰ যদি তুমি কিবা কোৱা নিজৰ পল খুলিব বুলি তুমি ভয় খাইছা ন তোমাৰ হিষ্ট্ৰীটো মই তাহাঁতৰ পৰা ওলাই চাৰিম আৰু তুমি যদি ইমানেই ক্লিন হ'লা হয় এনেকৈ ভয় খাই নাথাকিলা হয় হ'ব দিয়া যি কৰা তুমি কৰি থাকিবা এনেওতো মোক সিহঁতি কামোৰটো দিবই তোমাৰ ইচ্ছাত যি কৰা বহুত দিনৰ মূৰত কিন্তু চিকেন বাটাৰ মছলা খালোঁ দেই এইটো মটন বাটাৰ মছলা আছিলে হ'ব দে মাংস হ'লেই হ'ল না তাকো ফ্ৰীকে তহঁত দুটা ডাঙৰ কথা এটা ক'ব আছে বাদ দে তোৰ ইম্পৰ্টেণ্ট কথা লাইফটো চিৰিয়াছলি লৈ নাপালি তই আকৌ ইম্পৰ্টেণ্ট কথা কোৱা আমাক আৰে শুনিতো ল ক এই যে ৰিয়া ৰিয়া বায়েৰক নাম কাঢ়ি মাতিছোঁ যে আৰে আকৌ শুনিতো ল না মোৰ কথা ই যিহে মৰমত মাতিছে বাইক নে গাৰ্লফ্ৰেণ্ড ধৰিবই নোৱাৰি শুনি ল'বিনে এতিয়া ক এই যে ৰিয়া ভাত হ'ল কুকাৰটো নামাই থৈ আহিছোঁ অলপ পাছতে খাব পাৰিবা আহা বহা ঐ, বহা। উঠ। তই কি কৈ আছিলি বাৰ কথা সি মানে তোমাৰ কথা কিবা কৈ আছিলে তুমি অহাৰ আগত মোৰ কথা কিবা কৈ আছিলা একো নাই কৈছিলোঁ তুমি বৰ মৰমীয়াল হট 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 সাহসী মই সেইটো কৈছোঁ মানে ৰিয়াই কথা ক'বলৈ ভয় নকৰে অঁ সেইটো হয় বাৰু আচ্ছা অভিনৱ তুমি যে কিবা কৈ আছিলা তাৰ ভনীয়েক কিবা কথা কিবা অঁ হ এই হেৰি ভাতটো খাওঁ নেকি ভোক লাগিছে ন ৰ'বাচোন খাবা ৰ'বা ইমান দিনৰ পাছত তিনিটাৰ গেট টুগেডাৰ হৈছে অলপ কথা পাতোচোন কোৱাচোন অভিনৱ শুনা তেন্তে 2015 চন শুক্লপক্ষ এপ্ৰিল মাহ বিহুলৈ কেইদিনমান বাকী হেই চুটিকে ক শ্বৰ্ট ফিল্মহে তয়ে কৈ দে তেনেহ'লে অঁ মানে কি হ'ল জানা বিবৰা কলেজ অহাৰ পিছত ইয়াৰ পূৰা প্ৰেম চলে এজনীৰ লগত দিনে ৰাতিয়ে কথা পাতে পূৰা প্ৰেমত ডুবি থাকে তাই আগত হিৰগিৰি দেখাবলৈ গৈ প্ৰেম ভাইৰ লগত কাজিয়া তাৰপিছত বচাইছে কোনে ই আৰু মই পূৰা ধূলা দিলোঁ বাৰু তাক তাৰপিছত প্ৰথম দিনা ডেটিঙত গৈ তোক কৰিব লওঁতে গম পাইছে যে সেইজনী তাৰ মাহীয়েকৰ জীয়েক কি দুখ বুজিছে 3 দিনমান গায়ে নুধুলে দুখন কিয় আৰু দিলে চকু পানীৰে গা ধোৱা হৈয়ে যায় না আচ্ছা আজিকালি আছে ক'ত তাই আছে ইয়াতে আছে ককাইকৰ দায়িত্ববিলাক পালন কৰি থাকিবি ভালকৈ বুজিছ ঐ তই যে ইউনিভাৰ্চিটিত এজনী খেপ দি আছিলোঁ বুলি মোক কৈছিলি সেইজনী পতিলেনে নাই নাই পতা টেনশ্যন নল'বি শুন ছোৱালী বাছ আৰু ট্ৰেইন এই তিনিটা বস্তু গুচি যোৱাক লৈ একদম টেনশ্যন নল'বি এখন যাব তাৰপিছত আকৌ এখন আহিব ঐ হ'ব দে ঐ ভাত খাওঁগৈ ব'ল ৰিয়া বা ভাত খাওঁগৈ ব'লা ভাতটো আজি ভালকৈ খাই ল'বা তুমি বহুত কিবা কিবি ভালকৈ খাব আছে তই কি কৰি আছ বাৰু জিম নমৰাকৈ ন ট্ৰাইচেপ বনোৱাৰ এটাই উপায় আছে সাঁতুৰি মাৰ তই সাঁতুৰিটো তেনেহ'লে বাদ দে গজালটো হাতেৰে মাৰচোন এইটো আজি ভাগি ৰাতি খৰি বনাই দিওঁ বুজিছ সেই খৰিতে যদি গাহৰি পুৰি দিওঁ আচ্ছা পূৰা আছে ইয়াত আয়া মই কথাটোত অলপ সন্দেহৰ গুণ পাইছোঁ বুজিছ মোৰ অলপ সন্দেহ লাগিছে বুজিছনে হয় নাই বাৰু তাৰ বায়েক নহয় নেকি চা বয়সটো বা চেহেৰাটো দেখিলে অলপ বায়েক লাগে বুঢ়ী টাইপ ন আজিকালি এইবিলাক একো ক'ব নোৱাৰি বুজিছ নাই তাতে আমাৰ তেণ্ডুলকাৰ চাচোন আজি ৰাতি এটা কাম কৰোঁ গাহৰিৰ লগতে এইটোও আনো বাকী তাক সুধি চাম বুজিছ চব কথা ওলাই যাব চব কথা ওলাই যাব ঐ কেতিয়া পালেহি তহঁতি ৱাহ গৰিব খাই ৰাজকুমাৰ ঠাকুৰ বল 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 কৃষ্ণ আমাৰ মহাত্মা গান্ধী তুমি আহি আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব ঐ চা সংগীতক এনেকৈ অপমান নকৰিবি বুজিছ সংগীতৰ যোনটো মাদকতা সেইটো বুজিবলৈ চেষ্টা কৰ তহঁতি
বাদ দে তোৰ সংগীত। তোৰ সংগীতত মই ভৰলু নদীৰ জাবৰৰ গোন্ধ পাওঁ, জাবৰ, বুজিছ? ইয়াক ইমান কামুৰি থাকি বুজিছ নহ'লে কৈ জাপাই দিবগৈ এতিয়া বাৰু তই এতিয়া কৰি কি আছ এতিয়া মইতো ইয়াতে বহিয়ে আছোঁ দেখোন। বেৰে কেনেকা মতলবহে মানে কি বোলে তই এই মাষ্টৰ চাকৰিত সোমালি অঁ এই প্ৰাইভেট স্কুল এখনত মই অংক মাষ্টৰ হিচাপে সোমাই আছোঁ আৰু। এই নিজেতো ধ্বংস হ'লি হলিয়ে এতিয়া মানে কি তই উঠি অহা প্ৰজন্মটোকো ধ্বংস কৰিব খুজিছ তইতো মাইক্ৰজেক্স কৰিহে পাছ কৰিছিলি। নেলাগিলে আকৌ মাইক্ৰজেক্স কৰা নাছিলি জানো তই? হ'ব মই আজিকালি এজন ৰেছপনচিবল টিচাৰ। ৰেছপনচিবলৰ স্পেলিংটো কচোন তই আগতে আৰু আজিকালি বোলে তই গান গাৱ, কবিতা বাদ দিলি নেকি? কবিতা কিয় বাদ দিম? গানবোৰতো এটা এটা কবিতাই, মাত্ৰ তাতে অলপ সুৰাৰোপণ কৰি গানৰ ৰূপ দিয়ে। সুৰাৰোপণ মানে সুৰা প্লাছ ৰোপণ মানে সুৰা মানে হৈছে বাল মদটো মানে তোৰ পেটত ৰোপণ কৰিব লাগিব সেইটোৱে হৈছে সুৰাৰোপণ আৰে সুৰা নহয় সুৰ। মনে মনে থাকো গৰিবকা অৰিজিত সিং শুন গোটেইকেইটা লগ হৈছোঁ ন পাৰ্টি এটা হৈ যাব লাগিছিল বা আছে নহয়, পাৰ্টি কেনেকৈ কৰিবি? মই তাকে ভাবি আহিছোঁ কোন হয় অ' ছোৱালীজনী মই কিটচেনত দেখি আহিলোঁ, কাম কৰা বাই নেকি? বায়ে হয় কিন্তু কাম কৰা নহয় বাই দেউ মানে এয়া বায়ে হয় মাহীয়েকৰ আচ্ছা ঐ বাক কিবা এটা কৰি ৰুমৰ পৰা পঠাব লাগিব বুজিছ, তেতিয়াহে আমাৰ পাৰ্টিটো হ'ব। এই অবিনাশক কিবা এটা বুদ্ধি কৰি বায়েকক বেলেগলৈ পঠিয়াই দিবলৈ কওঁ তাকে ক। তাৰপিছত ৰাতি জমকাৰ পাৰ্টি কৰিম কিয় যাব লাগে মই থাকিলে কি ডিষ্টাৰ্বেঞ্চ হয়? আৰে তুমি বুজি নোপোৱা কিয়? এনেকৈ বেয়া লাগে ন, তাতে ইমান দিনৰ মূৰত লগ হৈছোঁ লগৰকেইটাৰ লগত, ইমান কথা পাতিব লগা আছে। অঁ বঢ়িয়া, পুৰণা কেইজনী কথা ওলাব নহয়, প্ৰেমটো জাগি উঠিব এনেকৈ। আৰে কি কথাবোৰনো কৈ থাকা? তুমি আজি নিজৰ ৰুমত গুচি যোৱা, ইহঁত কেইদিনমান পিছত যাবগৈ আৰু। ফাইন, মই তোমালোকক এনেকৈ অশান্তি কৰি নাথাকোঁ, নিজৰ ৰুমতে যাওঁগৈ। ইহঁত যোৱাৰ পিছত আকৌ আহিবা বাৰু। তোমাৰতো সেইবোৰেই ধান্দা। আৰু শুনা, মই যে তোমাৰ গাৰ্লফ্ৰেণ্ড হয় সেইটো ভুলতেও তাহাঁতক নক'বা, তোমাৰো ইজ্জত যাব মোৰো ইজ্জত যাব। হ'ব বাৰু, কেতিয়া যাবা? যাম নহয়, কেলৈ কামোৰ দিছা? কামোৰ দিয়া নাই চিৰিয়াছলি কৈছোঁ তই মানে মাষ্টৰ কেলৈ হ'লি? নহ'লেনো কি কৰিবি? MSc কৰিবলৈতো চিট নাপালোঁ, এতিয়া গোটেই বছৰটো কি মাখি মাৰি কটাই দিবি নেকি? সেইকাৰণে স্কুল এখনতে জইন কৰি ল'লোঁ আৰু। বৰ ভাল কৰিলি। মোৰতো আজিকালি অংক বৰ খেলি মেলি লাগে, সৰু অংকবিলাকে নাজানা হ'লোঁ। পিছলৈতো এনেকুৱা হ'বগৈ একে 3 নে 4 পাহৰিয়ে থাকিম। একে 2 বে। মূৰ্খা মই তাকেতো কৈ আছোঁ অথনিৰ পৰা। মইতো ন ভাবিছোঁ কি MA পাছ কৰাৰ পিছত ন মই চাইনবৰ্ডো পঢ়িলোঁ বাদ দিম মানে চাইনবৰ্ডখন অ'কে গাইজ, মই গৈ থাকোঁ দেন। ইমান সোনকালে যোৱাই যে অঁ সি কৈছে মই থাকিলে বোলে তোমালোকৰ ডিষ্টাৰ্ব হয়। এনিৱেজ তোমালোক বহুত দিন পাছত লগ পাইছা ন, কথা পাতা। মইনো কিয় কাবাবত জলকীয়াটো হওঁ? নাই এনেই কৈছোঁ চ' থাকি দিওঁ নেকি? নাই হা মানে মই কৈছোঁ তুমি ওলালে যেতিয়া অকণো কেলৈ ৰখিব লাগে? বাইদেউ এতিয়া ক'ত ঘৰলৈ যাবা ন? না মোৰ ৰুম আছে ইয়াতে। আকৌ বোলে কৈছিলাচোন তুমি ইয়াতে এক্সাম দিব আহিছা মোৰ ফ্ৰেণ্ডৰ ৰুম আছে। লগৰবোৰৰ ৰুম মানে হয় এতিয়া নিজৰ ৰুম ন মই গৈ থাকোঁ। ঠিক আছে নহ'লে বলা ভাগ অ'কে চলো বাই বাই। ঠিক আছে, বাই বাই দেই। বাই বাই বা কিয়া বা হে অভদ্ৰ, নাপায় নহয় এনেকৈ ক'বলৈ। আমাৰ লগৰ এটা বা মানে আমাৰ নিজৰ বাৰ নিচিনা নহয় জানো? আৰু বাক সদায় মাৰ ডিষ্ট্ৰেছ চাব লাগে। এনেকুৱা ফাল্টু ফকলেণ্ডৰ কথা আৰু তোৰহে কথা আহে আৰু বুজিছ। সেইবোৰ বাদ দে, ৰাতিলৈ পাৰ্টি এটা হ'ব লাগে নহয়। পিছে কি খাবি, জুবিন দা ভাগ নে পাপন দা ভাগ? দুইটাই হৈ যাওক, গধূলি জুবিন দাৰ ইটো মজা খাব আৰু ৰাতিলৈ পাপন দাৰ। হৈ যাওক তেনেহ'লে আজি। Cheers! এই তোৰ বাৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নাই? নহয় মানে ভিনদেউ এজন পালে ভাল হয় নাই ইয়াৰ? এইবোৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কথা বাদ দেচোন, একদম মাথা গৰম হৈ যায় ছোৱালীবোৰৰ কথা শুনিলে। ইটো কৰ সিটো কৰ। চা, ছোৱালী ইউজ কৰাৰ ভিতৰত ছেকেণ্ড নাম্বাৰত আছে তোৰ মোবাইলৰ চেল্ফি কেমেৰাটো। আৰু ফাৰ্ষ্টত কি আৰু আমিবিলাক বয়ফ্ৰেণ্ড। চবৰে একেই অৱস্থা অ'। না 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 চবৰে নহয়, বিপ্লৱৰতো এনেকুৱা অৱস্থা হোৱা নাই। কিয়? ইয়াৰ গাৰ্লফ্ৰেণ্ডেই নাই। এই তোৰ কি প্ৰেম চেম কৰিবলৈ মন নাযায় নি? নাই অ', এইবোৰ প্ৰেম চেম কৰিবলৈ মোৰ একদম মন নাই। কিয়, তোৰ নাই নেকি? মানে প্ৰেম কৰিবলৈ মন এটা? নাই অ', মোৰ অলপমান পাৰ্চনেল প্ৰব্লেম আছে।
তেনেকুৱা ডক্টৰ চিনাকি আছে, এপইণ্টমেণ্টটো লৈ থওঁ নি? কি ফটোৱাবে তহঁতি মই বৰ্তমান এই প্ৰেম চেম এইবোৰ বাদ দি অকল সংগীত আৰু কবিতাতহে মনোনিৱেশ কৰিছোঁ এতিয়া সংগীত আৰু কবিতাই মোৰ জীৱন জাজি নহয় পাৰে হবা কেনেকৈ তোৰ মুখত জোতা ভৰাব লাগে বুজিছ তোতকৈ আমাৰ গাঁৱৰ সেই ভুবুলা চাউলটোৱে বেছি ভাল গান গায় ঐ ইয়াক কিবা এটা কৰচোন মইনো কি ক'ম আৰু ই পিছত এনেকুৱা এজনী মাইকী পাব লাগে মানে ই যেতিয়াই গান গায় তাৰ মুখত হেৰি ভৰাই দিব লাগে কি হেৰি? কি হেৰি বেলনা মাৰি মই বিয়াই নাপাতো তাৰ মানে কিন্তু ছোৱালীৰ ওপৰত অলপো ইণ্টাৰেষ্ট নাই নাই তেন্তে কি ল'ৰাৰ ওপৰত ইণ্টাৰেষ্ট আছে নেকি আকৌ? এই ইয়াৰ লগত ৰাতি মই নুশু দেই। হেই বৰ ফটোৱা দে তহঁতি ঐ ৰচোন ৰ হোৱাৰ কথা যে ক'লি মই এবাৰ ইটো ৰুমত শুম কিন্তু এইখন কাৰ বিচনা কাৰ নহ'ব আৰু মোৰ নতুন ৰুমমেটৰ চালা এনেকুৱা কামৰ মানুহ মই লাইফত পোৱা নাই কি টাইপ কামো মানে একদম মাথা গৰম হৈ যায় বে সৰু ল'ৰা একেবাৰেই ৰেচপেক্ট নাজানে ৰাতিপুৱা শুই উঠিব কলগেট মোৰ গা পাটো নুধুৱেই মোৰ দিও মাৰি খতম কাপোৰ চাপোৰটো চব মোৰে পিন্ধে নিজৰটো বুলিবলৈ অকল জাঙিয়াটোহে তাৰ প্ৰথমে আহি মোৰ পৰা 1500 টকা ধাৰ ল'লে আজিলৈকে ঘূৰাই দিয়াৰ নাম গোন্ধই নাই আৰু ভাত চাতটো নবনাই যিদিনা তাৰ ভাত বনোৱা পাল না বাহিৰত খাই আহিব নতুবা তাৰ গা বেয়া আৰু যদি কেনেকৈ বনায়ো তই মানে মুখতে দিব নোৱাৰ আৰু গোটেই ৰাতি গাৰ্লফ্ৰেণ্ডৰ লগত পেনপেনাই থাকে তই শুব নোৱাৰ মোৰ টোপনি নষ্ট ৰুমৰ মানে এটা কাম নকৰে বুজিছ এটা কাম নকৰে তাক উলিয়াই নিদিয় কিয় ৰুমৰ পৰা ট্ৰাই কৰি আছোঁ এই উলিয়াব পৰা নাই কিয় উলিয়াব তাক তাৰোতো এইটো ৰুমত সমান অধিকাৰ আছে গুৰ এটা মাৰি ভলত পেলাই দেচোন ইয়াক কথা শুনচোন তাৰ প্ৰীতম তাক উলিওৱা দায়িত্ব এতিয়া আমাৰ তই বুজি পাইছ নহয় পাইছোঁ কাৰণ যেতিয়া চিধা আঙুলিৰে ঘিউ নোলায় চামুচ ইউজ কৰিব লাগে কেতিয়া আহিবহি I am back. মোৰ ৰুমত ইমান অচিনাক্ত যুৱক আমি মানে ইয়াৰ ফ্ৰেণ্ড হয় এই বাথৰুমলৈ গৈছে আহিব ৰ'বা অ' আচ্ছা ব্ৰ এখন মানে মোৰ বিচনা একো নাই খোৱা প্ৰব্লেম নাই অ' বুজিছা বহা বাৰু চাহ অকণ বনাই দিবা নেকি মই মানে বহুত দূৰৰ পৰা আহিছোঁ ন ৰ'বা মই বনাই আনো লাল চাহ নবনাবা হা গাখীৰ চাহে খাওঁ মানে আচ্ছা বিস্কুট আছেনে নাই বাৰু আছে আছে অঁ ব্ৰ তোমাক বাৰু ক'ৰবাত দেখিছোঁ নেকি হেল্ল' ভিউৱাৰ্ছ ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক একচুৱেলি মানে মোৰ ইউটিউব চেনেল আছে হ'ব আচ্ছা মোৰ ঘৰত মানে হালোৱা ল'ৰা এটা আছিলে একদম তোমাৰ নিচিনা দেখা হ'ব বাৰু তুমিও হাঁহিব নালাগে তোমাৰো ইমান বৰ খাচ নহয় দাড়িটো খোৱা আৰুনো কিমান কামোৰ দিম সঁচাকৈ কামোৰ দি এইটো এতিয়াৰ পৰা আমাৰ প্লেন ষ্টাৰ্ট হ'ব সি অলপ সময়ৰ পিছত আহি তোৰ ডিঅ'ড্ৰেণ্টটো ইউজ কৰিব কিন্তু সি বেটাই নেজানে যে ডিটেক্টিভ প্ৰীতম আৰু অভিনৱে তাৰ ডিঅ'ড্ৰেণ্টত এটা ডেঞ্জাৰ বস্তু ভৰাই থৈছে কি বস্তু বান্দৰ কেঁকুৱা বান্দৰ কেঁকুৰা বান্দৰ কেঁকুৱা বুজি নোপোৱা মানুহক আমি বুজাওঁ যে ই এনেকুৱা এটা বস্তু যিটো গাত লগাৰ লগে লগে মানুহে খজুৱতিৰ ডান্স দিবলৈ ষ্টাৰ্ট কৰে ইফালে সি লগাব ডিঅ' আৰু কৰি থাকিব ইঅ' ব্ৰছ কিহৰ বিশ্লেষণ চলিছেহে একচুৱেলি আমি পাতি আছিলোঁ যে মোক চুলি কাটিলেও হেণ্ডচম লাগে নেকাটিলেও হেণ্ডচম লাগে কি কৰোঁ বাৰু ঠিক কৈছা কিন্তু ইহঁত দুটা যে বস্তু ছেম টু ছেম কিবা চলিছে নেকি তলে তলে পালোঁ কিনি দিলোঁ আৰু আচ্ছা বাৰু থাকা মই যাওঁ ডেটত বাই বাই এই মিছনটোৰ ৰিজাল্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি তহঁতক নেক্সট প্লেনটো বনাই থওঁ আৰু নেক্সট প্লেনটো ডেছক্ৰাইব কৰিব ডিটেক্টিভ অভিনৱে
এতিয়া আমাৰ ষ্টাৰ্ট হ'ব প্লেন 2 তাৰ বাবে তাৰ কাৰণে আমি এনেকুৱা এটা চিগাৰেট থৈছোঁ যিটো খালে তাৰ কেঞ্চাৰ নহয় কিন্তু তাৰ অৱস্থাটো এখন কণ্ডেঞ্চাৰ নোহোৱা ফেনৰ নিচিনা হৈ যাব কাৰণ সেই চিগাৰেটটোত আছে গোবৰ আৰু লাল মিৰ্চ ক'ত থৈছ সেই দুডাল টেবুলত কি অলপ আগতচোন সেইডাল মই খাই পেলালোঁ ইমান মৰখক নে ইয়াৰ চিগাৰেট দেখি ৰ'বই নকই নোৱাৰে। নোৱাৰি সেইবোৰ বাদ দে এইটো প্লেন কেঞ্চেল এইবাৰ আমি যাম প্লেন ডি আচ্ছা এই প্লেন এ আৰু বিটো বাৰু বুজিলোঁ চিটো ক'ত গ'ল তোকনো কেলে লাগে দোকানত নাই ৰেচন চব কথাতে তাৰ অবজেকশ্যন নেক্সট যদি কৰ তই অবজেকশ্যন খাবি কিন্তু তই কৰোঁ আৰু এইবাৰ কিন্তু তই খতম গাব নোৱাৰিবি তই ভাওনাৰ বচন সেইডাল চিগাৰেট আছিল নে গছৰ ঠাৰি হ'ব দে অথনিবাৰ তই গমেই পোৱা নাছিলি আমি এইমাত্ৰ ক'লোঁ সেইটো কাৰণে গম পাইছ বহি থাক এতিয়া আহি বহ ই ন বান্দৰৰ বিৰ পালেও খাই দিবগৈ সৰুতে চাগে ই চাহপাত দি তেজপাতৰ বিৰ বনাই খাইছিলে তেজপাতৰ বিড়ি ৱাহ! কিবা হ'ল জানো গোটেই গাটো ইমান খজুৱাইছে আকৌ গা ধুবগৈ লাগিব এ, তোমাৰ স্কিনটো চেঞ্চিটিভ ন সেইকাৰণে দিঅ'টো মাৰিলে হ'ল আৰু আজিৰ পৰা নেমাৰিবা ঐ শুন না তোক কিবা এটা ক'ব আছিলে কি তই আজি অলপ সাৱধানে নাথাকিবি কিয় বা মানে ক'বলৈ বেয়াই লাগে আমাৰ যে প্ৰীতম যে তাৰ বেমাৰ এটা আছে কি বেমাৰ টোপনিত খোজ কঢ়া বেমাৰ তো মানে কি আৰু সি সপোনত নিজকে চলমান ভাই বুলি ভাবে কেতিয়াবা ৱান্টেড কেতিয়াবা দাবাং আৰু কেতিয়াবা টাইগাৰ বাহ আৰু ওচৰত যাকে পায় তাকে ধুলাই দিয়ে তই অলপ সাৱধানে থাকিবি আমি কথাটো জানো চ' সেইকাৰণে টেনশ্যন নাই বা তোক যদি ৰাতি পাই ধুলাই পৰিব পাৰে কিন্তু মানে সি যদি সপোনত ৱান্টেড দেখে তেনেহ'লে তই গণি ভাই যদি দাবাং দেখে তেনেহ'লে তই চেট দিছি আৰু যদি বজৰংগী ভাইজান দেখে বজৰংগী ভাইজান দেখিলে একো নাই তেনেহ'লে তুমি মুন্নি তোমাক পিঠিলৈ জাষ্ট ঘূৰাব আৰু মাত্ৰ তই অলপ সাৱধানে থাকিবি মই যাওঁ হা কথাটো অলপ মনত ৰাখিবি তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি মই একদম পঢ়াকো বনি গ'লোঁ বুজিছ 90% এটেণ্ডেঞ্চ এতিয়া বাৰু 75 হ'ল 6টা এক্সাম এছাইনমেণ্ট প্ৰেজেণ্টেশ্যন পূৰা মাথা খাই দিছে বাৰু মাইকীৰ খবৰ কচোন তোৰ ব্ৰেকআপ ব্ৰেকআপ কিয় বে ব্ৰেকআপৰ কাহিনী বহুত দীঘল কিন্তু যিহেতু এখন শ্বৰ্ট ফিল্ম সেইকাৰণে তই চুটিকৈ ক'ব লাগিব তেন্তে চুটিকৈ শুন মোৰ প্ৰথম ভুলটো শুন কি হ'ল তাই ভাবে মই তাইৰ লগত ৰিলেশ্যনত আছোঁ সেইকাৰণে মই অকল এজনী ছোৱালীৰ লগতে কথা পাতিম সেইটো বেলেগ কথা মই 2-4জনীৰ লগত কথাটো পাতোঁ 2 নে 4 6জনীমান হ'ব 6জনী তাৰ মিনিং এইটোতো নহয় যে মই সকলো ছোৱালীৰ লগত ডিলিমাই কৰোঁ কিন্তু তাই এইবিলাক নুবুজে বুজিছ তাই মতে মই এটা মস্ত চেনি মই চব ছোৱালীৰ লগতে চেনি খাওঁ মই ছোৱালী পাগল এইবিলাক কথাতে সদায় কাজিয়া হয় তাৰপিছততো 10 দিনমান মাত বোল নাই সেইবিলাকে আকৌ শুন আগৰখনত যে কৈছিলোঁ কিছ এটাও কৰিব নিদিয়ে কিছ কৰিব দিলে কি কয় জান হা ঐ কি কয় কিছৰ কথা ক'লে ন তই ইণ্টাৰেষ্ট চা থাৰ্কি ঐ কি কয় ক না কয় তোমাৰ ভণ্টিয়ে যদি কোনোবা ল'ৰাটোৰ লগত এইবিলাক কৰি থাকে তোমাৰ কেনেকুৱা লাগিব তাই নুবুজে হে চা যদি আমি সংসাৰৰ প্ৰতিজনী ছোৱালীকে ভণ্টি বুলি ভাবি আগবাঢ়িবলগীয়া হয় তেন্তে সংসাৰখনেই চোন আগনেবাঢ়িব সংসাৰৰ চব ছোৱালীক যদি আমি নিজৰ বা আৰু ভণ্টি বুলি ভাবোঁ তেনেহ'লে সংসাৰৰ চব গালি দেখোন আমাৰ গাতে পৰিব তইতো চুপ থাক ঐ তাই আৰ্টছৰ আছিল নেকি বাৰু অঁ কিয় সেইকাৰণে তাই একচুৱেলি বায়'লজিৰ নিয়মবোৰ নাজানে হে অভদ্ৰ চুপ তাৰপিছত কি হ'ল ক অভিনৱ মোৰ ভুলখিনিহে শুনিলি এতিয়া তাইখিনিয়ে শুন তাই মতে তাইয়ে পৃথিৱীৰ চব কথা জানে তাইয়ে ৰাইট তাইয়ে শুদ্ধ সেইটো তাইৰ ভুল নহয় বুজিছ সেইটো ভগৱানৰ ভুল ভগৱানে যেতিয়া গাৰ্লফ্ৰেণ্ড বস্তুটো বনাইছিলে তেতিয়া তাত এটা এক্সট্ৰা ফিচাৰ এড কৰি দিছিলেই যে গাৰ্লফ্ৰেণ্ড ইজ অলৱেজ ৰাইট এইটো কিন্তু সঁচা কথা কৈছ তই চাচোন তাই ইমান ভদ্ৰ ইমান অমায়িক কি মাইক হেই মাইক নহয় অ' অমায়িক চি চ' পলাইট অঁ কিন্তু মই এটা কথা বুজি নাপাওঁ
চালা যেতিয়া কাজিয়া কৰে তোৰ ক'ৰ পৰা যে বেয়া বেয়া গালিবিলাক দিয়ে ঐ মোক সেইটো তাইৰ ভুল নহয়, সেইটো সেই ভগৱানৰে ভুল। আগৰ যিটো ফিচাৰ আছিলে তাৰ লগতে এটা ধুনীয়া চাব ফিচাৰ ভগৱানে এড কৰি দিছে আৰু কৈছে যে যা কাজিয়াৰ টাইমত বয়ফ্ৰেণ্ডক পুৰা নকবি আৰু পুৰা পৰে মোৰ তাত। আচ্ছা, আচলতে কেছ এইটো হ'ল বুজিছ, সেই কৃষ্ণ ভগৱানে 1600 গোপীৰ লগত প্ৰেম কৰিছিলেতো। এই প্ৰতিজনী গোপীৰ পৰা এটা এটা ফিচাৰ লৈ এই গোটেই 1600 ফিচাৰ গোটালে তোৰ, গোটাই পেলাই ইয়াৰ জনীতে দিলে আৰু ক'লে যা অভিনৱক কামোৰ দে। একচুৱেলি অকল তোৰজনীকে দিয়া নাই, চবৰে একেই দশা। সেই যে 10 দিন মাত বোল নাছিল, মই ভাবিলোঁ ঠিকটোতো কৰিব লাগিব। তাৰপিছত মই ধুনীয়া এটা টেডি বিয়াৰ ল'লোঁ আৰু তাই হোষ্টেলত গ'লোঁ। তাৰপিছত কি হ'ল ক'লে তহঁতি বুজি নাপাবি বুজিছ, তাৰ বাবে তহঁতি চাব লাগিব। সৰু হ'ল নেকি এইটো বৰ, হ'ব চলিব আৰু, ফোন এটাকে কৰি দিওঁ। হেল্ল', মই ক'ত আছোঁ কোৱা। মই কি জানো, তই য'তে নাথাক কিয়, মোৰ কি? তোমাৰ হোষ্টেলৰ তলত আছোঁ। মোৰ হোষ্টেলৰ তলত? মোৰ হোষ্টেলৰ তলত কি কৰিবলৈ আহিছ? অসভ্যালি কৰিবলৈ আহিছ চাগে। মই ইমান দূৰৰ পৰা 500 টকা ভাড়া দি আহিছোঁ, তুমি আহা আকৌ। মোৰ আৰু কাম নাই তোক লগ কৰি থাকিবলৈ, নাযাওঁ মই। আৰু হোষ্টেলৰ চবৰে আগত মোৰ ইজ্জতটো খাব নালাগে, ভালে ভালে যাগে। আহা না, তলতে ৰখি আছোঁ মই। মোৰ কি? তোমাৰ ৰিলেশ্যনশ্বিপটো ঠিক কৰিব মন আছেনে নাই? ৰিলেশ্যন কিয় বাকী আছে জানো? নাযাওঁ মই, এৰিলোঁ তোক। কি ফাইনেল কথা এইটো? অঁ এৰিলোঁ, ফাইনেল কথা। তোৰ নিচিনা বহুত ল'ৰা মোৰ পিছত পৰি আছে, পাত্তা নিদিওঁ বুলিহে। গুচি যা, মাথা খাই নাথাক। হ'ব ঠিক আছে। সেই নতুন একাউণ্ট এটা খুলিব লাগিব যেন পাইছোঁ। তাৰপিছত আৰু কি, মই ঘূৰি গুচি আহিলোঁ বুজিছ। ঘূৰি আহি থাকোঁতে ৰাস্তাত এজনী সৰু ছোৱালী দেখা পালোঁ। তাই তোৰ মাকে মানে সৰু দোকান এখন দিয়ে, তাই কিনাৰতে বহি খেলি আছিলে। মই টেডিবিটো উলিয়ালোঁ আৰু তাইক ধুনীয়াকৈ দি দিলোঁ। দিয়াৰ পিছত তাই যিটো এটা মুখত ধুনীয়া হাঁহি দেখিলোঁ মই চব দুখ পাহৰি গ'লোঁ। আৰু এতিয়া মোৰ কি আৰু, ছিংগল লিভিং হাই থিংকিং। উফ ৰাম, দুখৰ দিন মানে তোমাৰ। পিছে প্ৰীতম, আজিকালি তোমাৰজনী কামোৰ দিয়ে নাই? চালা মোক কামুৰ দিব? এটা কথা শুন, ডিটেক্টিভ প্ৰীতমক আজিলৈকে কোনো ছোৱালীয়ে কামুৰ দিব পৰা নাই। আগৰখনত দিছিলে সেইটো বেলেগ কথা, তেতিয়া মই নাছিলোঁ। কিন্তু মোৰ জনীক মই এনেকুৱা ডমিনেট কৰোঁ যে তাই মোক কিবা এটা ক'বলৈও ভয় খায়। গাৰ্লফ্ৰেণ্ডক সদায় ডমিনেট কৰি ৰাখিব লাগে বুজিছা বিপ্লৱ। তুমি নাজানা ছোৱালীক ন সদায় ভৰিৰ তলত ৰাখিবি, তেতিয়া তাইতো কথা ক'বলৈ ভয় খাব। আৰু তেতিয়াহে তই এটা পাৰফেক্ট বয়ফ্ৰেণ্ডৰ খিতাপ পাবি। মোলৈ চা, স্ৱেগ লাইফ মোৰ। ঠেট, ছোৱালীৰ লগত এনেকৈ কৰিব নাপায় নহয়। আহা, মোৰ কেছটো শুন। মই আহি আছো দেই। ডাৰ্লিং কোৱা। কাৰ বাপেৰে মোৰটো কৰি আছ তেতিয়াৰ পৰা? ইমান ফোন কৰি আছো, ৰিচিভ কৰিব পৰা নাই এবাৰো? এই বিপ্লৱৰ বাপেকৰ মোৰটো কৰি আছিলোঁ অ'। ফটো কৰিব আহিছ মোৰ লগত? তেতিয়াৰ পৰা ফোন কৰি আছো, ৰিচিভ কৰিব পৰা নাই, পাত্তা নাই হা? এই লগৰকেইটাৰ লগত কথা পাতি আছিলোঁ অ'। থাক সিহঁতৰ লগতে থাক। সিহঁতক পালেতো মোক পাহৰিয়ে যাওঁ ন, মোৰতো কোনো পাত্তাই নাই। কিনো কথাবোৰ কৈ থকা বাৰু? অঁ থাক সিহঁতৰ লগতে থাক। সিহঁতকে বিয়া পাতি ল, মইনো কোন? এৰি দে না মোক। হ'ব দিয়া, মই এনেকুৱা নকৰোঁ নহয় আকৌ। বুজা আকৌ তুমি। ৰ'বা মই তোমাক কাণত ধৰি লৈ পেলাই চেল্ফি এখন পঠাই আছোঁ হা। একো বুজিবলৈ নাই, সিহঁতৰ লগত থাক। মদ খা, ভাং খা, পাৰ্টি কৰ, যি কৰ কৰ। খালি মোক আজিৰ পৰা কণ্টেক্ট নকৰিবি, ঠিক আছে? বুজিছ, এনেকুৱা টেনশ্যন হ'লেই মদটো খাব মন যায়। টেনশ্যন হ'লেও মদ খাব মন যায়, মন ভাল লাগিলেও মদ খাব মন যায়। অকল মদ খাব মন যায় বে। লগা ধৰ ধৰো ন?
মন যায় মন যায় মদ খাব মন যায় ভাং খাব মন খাব যায় মন যায় যাব গান চলিছে নেকি ইয়ো গোৱা গোৱা ফটো এখনে তুলি দিওঁ ষ্টাৰ্ট মন যায় মন যায় মদ খাব মন যায় ভাং খাব মন যায় উৰি যাব মন যায় য'তে ত'তে পৰি আমি চুচৰি বাগৰি আহুলাই য'তে ত'তে পৰি আমি চুচৰি বাগৰি আহুলাই মন যায় মদ খাব মন যায় ভাং খাব মন যায় উৰি যাব মন যায় আচ্ছা बड़ा सेडी सीन हम तुम इतने चैट करेंगे कंफ्यूज हो जाओगे सांस कहाँ से ले बातें कहाँ से मारिबी नेকি এই দে होश में आओ सलमान होश में आओ भाईजान होश में आओ এই এই কি হল এই কৌশিক ৰুমত নাই যে নাই নাই আছে চাগে ক'বাত চা নাই এই বিচনাত তেন্তে বিচনাৰ তলত চা বিচনাৰ তলতো নাই চালো এই পাগলটোক ফোন এটা লগা ভাত খাব নাই সুধ আকৌ ক'ত বা মৰি আছে মূৰ্খটো ঐ ৰিচিভ কৰা নাই বে মৰিলে নেকি মোৰ হয়তো লগা ফোন লগা ঐ ক'ত আছ তই এই ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ তই এতিয়ালৈকে ৰুমত অহা নাই যে মই অলপ বিপদত পৰিছোঁ 10,000 টকা এটা লৈ মোক বচাব না প্লিজ চা মোৰ ওচৰত তোক দিবলৈ টকা 10,000 নাই আৰু তোক থাকিলেও নিদিওঁ মই তই চব ফটোমি বন্ধ কৰ পটাপট ৰুমলৈ আহ এই ই এনেই টুপি পিন্ধাই আছে তোক ব'ল বম কামোৰ দেই এতিয়া কিবা এটা গণ্ডগোল হ'ব বুজিছ কামোৰটো একদম নিদিবি হা মোক সেইবোৰ বাদ দে বাৰু শিখাৰ লগত কিবা চলি আছে নেকি শিখা মেছেজ দিছিলোঁ সেইদিনাখন ৰিপ্লাই নিদিলে বম লেভেল পিছে তোৰ মই এজনী চাই আছোঁ জানো তইতো চেনিৰাম তইতো চাবিয়ে নচোৱাকৈতো থাকিব নোৱাৰ নামটো কি শুন আকৌ নামটো এনেই ধৰিত্ৰী মই এতিয়া মৰমত ধুনু বুলি মাতিব লৈছোঁ আৰু মৰমৰ ধনুৱে যেতিয়া চুমা দিব কিমান মিঠা হ'ব ন এইটো চা অলপ আগত টকা 10,000 খোজে এতিয়া আকৌ চা ভিডিঅ' পঠিয়াইছে ইমানতে আমাক কিবা টুপি পিন্ধাব বিচাৰি আছে মানে ইয়াক কামোৰ দিম ভাবিছোঁ উল্টাই ই আমাক কামোৰ দিছে কিবা ভিডিঅ' দিছে ভিডিঅ'টো চাচোন কি হয় বাদ দে পিছত চাম বাদ দে বাদ দে মৰিলেও মৰক সেইটো যাব ৰুমত ব'ল 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 ঐ কৌশিক ক'ত গ'ল বে ৰাতিপুৱাৰ পৰা মানুহটো দেখাই নাই যে কালি ৰাতি দৰৱটো অলপ বেছিকৈ পৰিলে ন বেয়া ভয় খালে চাগে ভয় খালে নে চা কি ভিডিঅ' দিছে কামোৰ দি আছে মোক দেখাচোন দেখা অথনি নাচালেই নহয় তই এইটো চা ঐ ৰেকৰ্ডিং ষ্টাৰ্ট দিলি শুন 1 ঘণ্টাৰ ভিতৰত যদি তই ইয়াত আহি নাপাৱ তোৰ ৰুমমেটৰ অৱস্থা ইয়াতকৈ বেয়া হ'ব আৰু শুন পুলিচক খবৰ দিব ট্ৰাই নকৰিবি নহ'লে ইয়াৰ অৱস্থা এড্ৰেছটো তোক মেছেজ কৰি আছোঁ ঐ হ'ল নে ৰেকৰ্ডিং হৈ গ'ল প্ৰেম হে চালা আগৰবাৰ মাৰ খাই ইয়াৰ শিক্ষা নহ'ল মানে এইবাৰ ইয়াক বজাই দিওঁ বুজিছ ব'ল ব'ল বে ব'ল ব'ল বাদ দে ভাত চাত নাই ভাতটো খাই লওঁ ভোক লাগিছে ৰে খাই লওঁ খাই লওঁ দে খাই লওঁ মাৰপিট পিছত হ'ব কৌশিক ক'ত তহঁত সঁচাই মক্কেল বে এইটো এটা ট্ৰেপ আছিল ট্ৰেপ এই ট্ৰেপ মানে ট্ৰেপ মানে হৈছে এটা এনেকুৱা বস্তু হ'ব তহঁতক কৌশিকক লাগে তহঁতক এটা কাহিনী কৈছোঁ শুন
হেল্ল' ফোনটো ৰিচিভ নকৰ যে আৰু মোৰ পইচা দিম কৈ দিয়া নাই যে কেতিয়া দিবি আৰে ভাই 10,000 টকা এটা কাৰণে তই ইমান কামোৰ দি আছ দিম বুলি কৈছোঁ না দিম আকৌ কিমান আৰু আজি দিম কালি দিম মোক মোৰ পইচা লাগে নহ'লে মই প্ৰেম ফেক লগাম ঐ কৈছোঁ না দিম বুলি দম দি নাথাকিবি এতিয়া কৰ যা যি কৰ পইচা নাই এতিয়া মোৰ দিবলৈ তোক দম দিবলৈ আহে চালা আবে কাটি দিলে বে হেল্ল' প্ৰেম ভাই তাৰ পাছত কৌশিকক আমি উঠাই আনিলোঁ পইচাটো কেইটাৰ বিয়াৰ চেষ্টা চলাই আছোঁ মই মেনেজ কৰিব পৰা নাই সেইদিনাখনতো বেয়া লেভেল দিছিলি নিদো বুলি কৈছিলি নাই নাই দিম অলপ টাইম লাগিব কিমান টাইম পৰহিলে লিখি লওক পৰহিলে দি আছোঁ আচ্ছা ঠিক আছে পৰহিলে এটা কাম কৰ তোৰ মোবাইল আৰু ভেলুৱেবল আইটেম যি আছে জমা দি থৈ যা আৰু পৰহিলে পইচা দি মাল লৈ যাবি মোবাইলটোহে আছে লগত ভিক্ষাৰী বে দে মোবাইলকে দে মোবাইলটো দি দিলে কণ্টেক্ট কেনেকৈ কৰিম আকৌ ইয়াক ইউজ কৰিব পৰা ফোন এটা দে দেচোন লকটো খুলি দে নহ'লে কেনেকৈ ইউজ কৰিম এইফালে এইকেইটা কোনো হয় ইটোতো মোৰ লগৰ আৰু ৰুমমেট মোৰ পাই গ'লো দে চিকেট দে এইকেইটাক যদি ইয়ালৈ আনি দিব পাৰ তোৰ চাৰা খুন মাফ ইয়াত 10,000 টকা মই দি দিম সিহঁতক মই মাতিলে নাহে সেইটো চিয়'ৰ আবে মাটিটো চাহ ঐ ক'ত আছ তই এই ৰাতিপুৱাৰ পৰা ফোন কৰি আছোঁ তই এতিয়ালৈকে ৰুমত অহা নাই যে মই অলপ বিপদত পৰিছোঁ 10,000 টকা এটা লৈ মোক বচাব না প্লিজ চা মোৰ ওচৰত তোক দিবলৈ টকা 10,000 নাই আৰু তোক থাকিলেও নিদিওঁ মই তই চব ফটোমি বন্ধ কৰ পটাপট ৰুমলৈ আহ কাটি দিলে বে তেন্তে বেলেগ প্লেন বনাব লাগিব তাৰ পাছত সেই ফেক ভিডিঅ'টো তহঁতক চেণ্ড কৰিলোঁ আৰু তহঁতে ইমানেই মক্কেল সেইটো চাই আহি গ'লি ইয়াত আৰু এতিয়া হ'ব মাৰা মাৰি কৌশিক তাক বাৰু আমি চাই লওঁ কিন্তু তই মানুহটো পাগলা নেকি বে এই পোৱালি কেইটাই ইয়াৰ আগৰবাৰ আমাৰ হাতত গৰু পিটন খাই থৈছে আৰু তই এইকেইটাকে লৈ আহিছ এইবাৰ এই পিছলা বিপ্লৱ তই এইকেইটা চকাটোৰ ওপৰত জাম্পাৰটো পিন্ধি যেনে তেনে জীয়াই আছ আৰু ই মোক মাৰিব আহিবই একোচা দিলে তোৰ চশমাযোৰ ভাঙি গ'লে একো দেখা নাপাবি ইয়াক মাৰিলে আমাৰ পাপ লাগিব বে যা আৰু তই কি মোক মক্কেল ভাবিছ তহঁতৰ লগত কাজিয়া লাগিব এই সৰু ল'ৰাকেইটাক লৈ আহিম ঐ মাতি আনবে সিহঁতক আহ বে ই হৈছে শান্তনু দ্য গ্ৰেট 3 টাইম চেম্পিয়ন ইন BJJ ব্ৰাজিলিয়ান জুজুৎসু ই হৈছে কাল্ক একচুৱেলি কাল্ক নহয় হাল্ক কিন্তু কলা যে সেইকাৰণে কাল্ক ই হৈছে অনসু 3 টাইমছ নেশ্যনেল চেম্পিয়ন ইন চুচু উচু
ইয়াকতো ই ফাইটাৰ, ই অকল মাৰিব। তই কি আমাক ইয়াত খেলিব মাতিছ নেকি? গোটেই প্লেয়াৰখিনি উঠাই আনিলি যে। হে বহুত হাঁহি উঠিলে। ফকতীয়া ডাইলগ ঘৈণীৰ আগত মাৰিবি। গেং লৈতো কুকুৰ আহে, ডবল চেজ দি অকলে লাগদা। যোৱাবাৰ এটা হাতহে ভাগিছিলোঁ, এইবাৰ গোটেই মানুহটোৱেই ভাগিছে। চালা মোক চেলেঞ্জ কৰ হা? চালা কলিয়া। তই কি ভাবি আছ মই গম পাইছোঁ, কিন্তু তই ভাবি থকাৰ দৰে একো নহয়। হয় ইহঁতৰ লগত বেল বেলাই থাকি লাভ নাই, মাৰ। এই কলীয়াটোক মাৰি জেগালৈ লৈ আন, মই যাওঁ। যেনেকৈ মাৰ মাৰ ভাই, খালি চচমাত নামাৰিবি। যা গুৰুদ্ধ। কেনেকৈ মাৰোঁ বে ইয়াক? ঐ তুমি ইয়াক কেনেকৈ? সেইবোৰ পাছৰ কথা, তোমালোকৰ মাজতো একো নাই, তোমালোকে কেলে কাজিয়া কৰিছা? নতুন বয়ফ্ৰেণ্ড হা? বয়ফ্ৰেণ্ড নহয়, জাষ্ট ফ্ৰেণ্ডছ। ফ্ৰেণ্ড? ফ্ৰেণ্ড নতুন বকৰা পাই গৈছে ইয়াক। কি কৈছা তই হা? আকৌ মানে নিয়ম মতে তোৰ হাত ভৰি ভাঙি হস্পিটেলত থৈ আহিব লাগে, কিন্তু তোকনো মই আৰু কি মাৰিম, নিজেই জালত ফচি আছ। মানে তোক কেতিয়াই বুজালে তই বুজি নাপাবি। দুদিনমান ৰ, তই এনক নিজেই বুজাব পাৰিবি, বুজিছ? কাজিয়া বন্ধ কৰ, হ'ল। এটা কামো কৰিব নোৱাৰিলি, এইটো কৰিবলৈ পইচা দিছিলোঁ তহঁতক।
আৰু তই গাৰ্লফ্ৰেণ্ড এক্স গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ড এনেকুৱা কনফিউজিং ৰিলেশ্যনশ্বিপত তই মোক গদ্দাৰি কৰিলি তোকতো চাই ল'ম আৰু তই ইণ্টাৰনেশ্যনেল BJJ প্লেয়াৰ তোৰতো কোনো গাৰ্লফ্ৰেণ্ড নাছিলে এক্স তই কিয় যাব দিলি সিহঁতক তুমি তাত কেনেকৈ পালাগে তুমি নিজেই দেখোন ফোন কৰি মোক কৈছিলা ফোন থওঁতেই মই গম পাইছোঁ তাতে কিবা এটা গড়বড়ি হ'ব হয় মই তাইক ধুই পেলালোঁ হয় মই যদি দৌৰি নগ'লোহেঁতেন তোমালোকে তাত চাগে মৰি থাকিলাহেঁতেন অঁ মোৰে থ'লে হয় এক্স বয়ফ্ৰেণ্ডটো ছাপৰ্টটো তাকে কৰিবা আৰু তুমিতো কৈছিলা তোমাৰ বয়ফ্ৰেণ্ড নাই সি ক'ৰ পৰা ওলালে তুমিতো কোৱা নাছিলা তোমাৰ ইমান কেইজনী এক্স আছিল বুলি তোমাৰ নিজৰ যে পল খুলিলোঁ সেইকাৰণে ন হ'ব নিজকে ইমান ক্লিন দেখাব নালাগে এতিয়া যে ইমান হিৰ' দেখাই আছা তাত দেখোন একদম মাৰ খাই আছিলা হ'ব তুমি নহালেন ধুই পেলালোহেঁতেন তুমি আহি বৰবাদ দিলা দাদাগিৰি দেখাব আহে এতিয়া পৰহি কিন্তু সেইকেইটাৰ বৰ লেতেৰা পিটন খালে দেই ৰাতি শুবই পৰা নাই চাগে তাই আহি ওলালেহি মাজত নহ'লে গৰুত ধুলাই খালেহেঁতেন পাই গৈছে মজা সিহঁতি আৰে সিহঁতি উচু খেলে চুচু খেলে কিন্তু টাইকোৱাণ্ডো ব্লেক বেল্টৰ লগত পাত্তা পাব নেকি তই ৰেড বেল্টহে আছিলি এতিয়া হ'লো না তই কালাৰ মাৰিলি কৰিলোঁ কি হ'ল মাথা বেয়া কৰি আছে তো এতিয়া আমাৰ ওচৰলৈ কেলৈ আহিছ বায়েক তাৰ আমাকতো নকৈছিল ন গাৰ্লফ্ৰেণ্ড আছিলে বুলি এতিয়া আমাৰ ওচৰত নাহিবি আৰে কম বুলিতো ভাবিছিলোঁ কোৱা হ'লে জানো তই বেছি কামোৰ নিদিলি হয় আৰু যিটো অৱস্থাতে তহঁতি ওলাইছহি হ'ব দে তাইক ব্ৰেকআপ দি দে এতিয়া হ'ব দে টেনশ্যন ল'ব নালাগে অদূৰ ভৱিষ্যতে যদি আমি কেতিয়াবা মক্কেল 4 বনাওঁ তাৰ যদি গাৰ্লফ্ৰেণ্ড পাই যাবি আৰু এতিয়া কৌশিকক আমি কামটো দিব লাগিব তাৰ হিচাপটো এতিয়া ভালকৈ ল'ব লাগিব বল বল এইটো মানুহকে বিচাৰি আছোঁ মই ইমান টাইম হা ই 1 মিনিটত মোক কাষ্ট নিদিয়ে দুটামান ডাইলগ নিদিয়ে ইয়াৰ কাৰণে ৰৈ ৰৈ চুলি দীঘল হৈ গ'ল ই প্ৰেচিডেণ্ট বনি গ'ল ই চাপৰ হৈ গ'ল ইটো কি হৈ গ'ল আৰু ইয়াক কি কৰা যায় ইয়াক মাৰি পেলাওঁ আজি হে তই একো নকয় কেলে তই এই খেল ইয়াৰ মুখখন তই আগতে খুলি দে তেতিয়াহে কিবা এটা ক'ব ইয়াৰ মুখখন দিবি নাই মোক চান্স ভালকে নেক্সটখনত ঐ পেকআপ চালা এক্টৰ জোৰাৰী ইয়ো কবি আকৌ ৰেকৰ্ড বাটনটো কৰিবি বহুত কামুৰিছ দে পান কি এক্সপ্ৰেছনত আছ তই ৰৈ থাক নালাগে একশ্যন এতিয়া হ'ব মাৰা মাৰি কৌশিক ক'ত কাট হৈ যাব আপোনাৰ হাত ওলালে কি ফালতু বেৰিটো তই পাতখিনি মুখলৈ এনেকে মাৰি দিছে উৰাই দিয়া নাই আগলৈ যাম পামেই একশ্যন মুখত লাগি গৈছে য়াছ হ'ল মাৰ তই মাৰ একশ্যন তোক চালা কয় আকৌ কাট একশ্যন দিবি নাই নেক্সটখনত চান্স দিবি নাই ভালকে নেক্সটখনত
কেছ হ'ল